Hello everyone, welcome to my channel Advanced Physio Care. Moi Dr.Sunita Mirdha, consultant physiotherapist. Moi channel tut apnalokor babe loisu eta notun topic ar topic tu hoise rheumatoid arthritis ba baat bishor babe apni ki koribo. Etu eta most common bemar hoy aru etut apnar gathir bish hoy aru gathi phuli jua adi dekha jay. মহিলা সকলৰ এটো ৰোগ বেছিকৈ দেখা যায় মেল ইজ টু ফিমেল কৰিলে মানে ৰেশিও বনালে আপোনাৰ মেলৰ 1 হয় আৰু ফিমেলৰ 3 হয় মানে 1:3 হয় আপোনাৰ ৰেশিওটো এক্সাক্ট কজটো আননোন হয় এটো ৰোগ আপোনাৰ প্ৰিডিসপোজিং ফেক্টৰৰ বাবেও হ'ব পাৰে যেনে ৰুবেলা এপষ্টিন বাৰ আদি ভাইৰাছৰ বাবেও হ'ব পাৰে এটো ৰোগ জেনেটিক্যালিও হয় এটো ৰোগত আপোনাৰ যিসকলৰ শৰীৰত HLA-DR নামৰ ফেক্টৰটো থাকে তেওঁলোকৰ এটো ৰোগ হোৱা দেখা যায় ৰুমেটয়েড আৰ্থ্ৰাইটিছ বা বাত বিষ হলে কি ক্লিনিক্যাল ফিচাৰ্ছে দেখা দিব পাৰে হাতৰ গাঁঠি ভৰিৰ গাঁঠি আদিত পেইন হ'ব নেক্সট আপোনাৰ উইকনেছ হ'ব লেথাৰ্জিৰ ভাৱ এটা হ'ব পাৰে আৰু আপোনাৰ ডিপ্ৰেছনো হ'ব পাৰে Next, এটো ৰোগ যদি আপোনাৰ ভালকৈ সময়মতে ট্ৰিটমেন্ট কৰা নহয় তেনে হলে আপোনাৰ গাঁঠিৰ ডিফৰ্মিটি আদি হোৱা দেখা যায় তেন্তে চাও আহক ট্ৰিটমেন্টৰ আগতে আমি কি ডিফৰ্মিটি হ'ব পাৰে এই ৰুমেটয়েড আৰ্থ্ৰাইটিছ বা বাত বিষত ফাৰ্স্ট হৈছে আপোনাৰ সিমেট্ৰিক্যাল সোয়েলিং অফ পেৰিফেৰাল জইন্ট মানে আপোনাৰ হৰু হৰু গাঁঠিবোৰত আপোনাৰ হাতৰ গাঁঠি হওক ভৰিৰ গাঁঠিয়ে হওক আপোনাৰ গাঁঠিবোৰত সিমেট্ৰিক্যাল মানে সমানভাৱে এটা ফুলি অহাৰ দেখা যায় সমানভাৱে ফুলি অহা দেখা যায় নেক্সট হৈছে আপোনাৰ আলনাৰ ডেভিয়েশন মানে হাতখন আপোনাৰ এইদৰে ভাঁজ হোৱা দেখা যায় আপোনাৰ সোৱান নেক ডিফৰ্মিটি বটুৰ্নিন ডিফৰ্মিটি সাবকিউটেনিয়াস নোডুলস ভৰিটো আপোনাৰ বিভিন্ন ধৰণৰ ডিফৰ্মিটিয়ে দেখা দিয়ে নি জইন্টৰ গাঁঠিৰ জইন্ট স্পেচটো কমি অহা দেখা যায় হেলক্স ভালগাছ ক্ল'টোজ ওয়াইডনিং অফ ফোৰফুট ৰুমেটয়েড আৰ্থ্ৰাইটিছ আপোনাৰ হিপ জইন্টতো তাৰ প্ৰভাৱ দেখা যায় এতিয়া হো নেক্সট ট্ৰিটমেন্টৰ পাৰ্টলে ইয়াৰ বাবে ফাৰ্স্ট আপুনি আপোনাৰ ৰুমেটলজিষ্টৰ কনসালটেন্ট ল'ব লাগিব মেডিচিনৰ লগতে ডিফৰ্মিটিবোৰ কমাবলৈ পেইন কম কৰিবলৈ জইন্ট ৰেঞ্জ অফ মোশনক ঠিক ৰাখিবলৈ ৰুমেটয়েড আৰ্থ্ৰাইটিছ বা বাত বিষৰ কাৰণে এক্সাৰসাইজ কৰাৰ আগতে কিন্তু আপুনি এটা কথা মনত ৰাখিব আপোনাৰ গোটেই জইন্টছবোৰক এটা গৰম পানীৰে 15 মিনিট মান হেক দিব লাগিব নতুবা আপুনি গৰম পানীৰে গা ধুই ল'ব পাৰিব তেতিয়া কি হয় আপোনাৰ বিষটো অলপ কম ফিল কৰিব হাতৰ জইন্টছ তেন্তে আহক চাও ফাৰ্স্ট আপোনাৰ হাতৰ জইন্টছৰ কাৰণে হাতৰ গাঁঠিবোৰ যেতিয়া ফুলি যায় তাৰ বাবে আপুনি কি কৰিব হাতখনক এটা ষ্ট্ৰেচ দিব ষ্ট্ৰেচটো এদৰে দিব হাতখন পুৰা ষ্ট্ৰেট কৰি ল'ব 90 ডিগ্ৰীত ৰাখিব আপোনাৰ শোল্ডাৰ জইন্টছৰ লগত 90 ডিগ্ৰীত থাকিব তাৰ পিছত লাহেকে এখন হাতেৰে আপুনি আনখন হাতক এদৰে টানিব ঠিক আছে এদৰে টানিব লাগিব এটো 1 2 3 4 5 6 7 8 9 10 ৰিলেক্স এদৰে 10 সেকেন্ড কে আপুনি 10 টাইমছ কৰিব লাগিব নেক্সট এক্সারসাইজটো হৈছে সেম আপুনি হাতখন 90 ডিগ্ৰীত ৰাখিব আপোনাৰ ইখন হাতেৰে আনখন হাতক আপোনাৰ টানিব লাগিব এদৰে 1 2 3 4 5 6 7 8 9 10 এটা ষ্ট্ৰেচ পৰিব লাগিব এইটো জায়গাত ঠিক আছে 10 সেকেন্ড হল 10 টাইমছ both side hand কৰিব লাগিব এটো হল আপোনাৰ 1 নম্বৰ এক্সারসাইজ 2 নম্বৰ গুটে জয়েন্টছবোৰ আপুনি এটা কথা মনত ৰাখিব এটো বেমাৰত গুটে জয়েন্টছবোৰৰ মুভমেন্ট হৈ থাকিব লাগিব এতেকৈ 10 টাইমছ ঘূৰাব নেক্সট উল্টাকৈ 10 টাইমছ ঘূৰাব ঠিক আছে এটো হল 2 নম্বৰ এক্সারসাইজ এতিয়া হক আপোনাৰ এলবো জয়েন্টছৰ কাৰণে আপুনি কি কৰিব ফাৰ্স্ট হাফ লিটাৰ পানী বটল এটা হাতত ধৰি লৈ জাস্ট হাতখন এদৰে দিব তাৰপিছত আকৌ মেলিব 1 এনেকৈ 10 টাইমছ কৰিব ঠিক আছে এটো both side hand 10 টাইমছ নেক্সট হৈছে আপোনাৰ শোল্ডাৰ জয়েন্টছত আপোনাৰ জাস্ট এদৰে ৰাখিব হাতখন এদৰে ৰাখি জাস্ট হাতখন ঘূৰাব লাগিব এদৰে 1 ইফালে ক্লকৱাইজ 10 টাইমছ এন্ড এন্টি ক্লকৱাইজ 10 টাইমছ উল্টাকে 10 বাৰ ঘূৰাব আৰু সিধাকে 10 বাৰ ঘূৰাব এদৰে ঠিক আছে
নেক্সট আপোনাৰ ডিঙিটো প্ৰব্লেম আহিব পাৰে আৰু ডিঙিৰ কাৰণে আপুনি কৰিব জাষ্ট আগলে 10 বাৰ পিছলে 10 বাৰ কৰিব 10 টাইমছ তাৰ পিছত এইফালে 10 বাৰ এইফালে 10 বাৰ নেক্সট এক্সাৰসাইজটো হৈছে আপোনাৰ ব্ৰিদিং এক্সাৰসাইজ হাতখন আগলৈ দি নাকেৰে দীঘলকৈ উশাহ ল'ব উশাহ লওঁতে আপোনাৰ হাতখন ওপৰলৈ উঠিব ঠিক আছে তাৰপিছত লাহেকে উশাহটো এৰি দিব আৰু হাতখন তললৈ দিব এইদৰে এনেকৈ 10 বাৰ উশাহটো মুখেৰে এৰিব নেক্সট হৈছে আপোনাৰ হাতৰ হোৱাৰ লগতে হাতৰ গাঁঠি হোৱাৰ পিছত আপোনাৰ ভৰিত কৰি দিব ভৰিৰ কাৰণে আপোনাৰ এইদৰে 10 বাৰ ঘূৰাব উল্টাকে 10 বাৰ ঘূৰাব এখন জাষ্ট ওপৰলৈ উঠাব আৰু ভৰিৰ বতাটো নিজৰ ফালে টানি ৰাখিব এনেকৈ 10 ছেকেণ্ড ৰাখিব পিছত আকৌ এখন ভৰি 2 3 4 5 6 7 8 9 10 ছেকেণ্ড এইখিনি আছিল আপোনাৰ সিম্পল এক্সাৰসাইজেছ ফৰ ৰিমেটয়েড আৰ্থ্ৰাইটিছ বা বাত বিষৰ এইখিনি ষ্টাৰ্টিঙৰ এক্সাৰসাইজ আপুনি এইখিনি এসপ্তাহমান কৰক তাৰপিছত আপোনাৰ যদি ৰিমেটয়েড আৰ্থ্ৰাইটিছ হৈছে তেনেহ'লে আপোনাৰ ষ্টাৰ্টিঙত এসপ্তাহমান এইখিনি এক্সাৰসাইজ কৰিব লাগিব তাৰপিছত নেক্সট এক্সাৰসাইজখিনি মই আপোনাৰ নেক্সট ভিডিঅ'ত দেখুৱাম কাৰণ গোটেইখিনি এক্সাৰসাইজ যদি মই একেটা ভিডিঅ'তে দেখুৱাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আশা কৰিছোঁ আপোনালোকে আৰু লাইক এটা নিশ্চয় কৰিব লাইকটোৱে মোক এনকাৰেজমেণ্ট কৰে নতুন ভিডিঅ' বনাবলৈ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব নতুন ভিডিঅ'ৰ আপডেটছবোৰ পাই থাকিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'